हेलो बंधुসকল আজি আমি এই টপিকবিলাক পঢ়িম ইয়াৰ পৰা হগনে কোৱেশ্চন আহিয়ে থাকে এক্সামত ভেৰি ইম্পৰ্টেন্ট টপিক হয় ইংলিশৰ ঠিক আছে বন্ধুসকল আহা স্টার্ট কৰো প্ৰথমতে এনিমেলৰ নাম আৰু ইয়ং ওয়ানৰ নাম এনিমেল আৰু এনিমেলৰ পোৱালিৰ নাম জন্তু আৰু জন্তুৰ পোৱালিৰ নাম কাৱৰ পোৱালিক কি কয় কাফ কাফ বুলি কয় ইম্পৰ্টেন্ট ডগ পাপি ডিয়াৰ ফন পিগ পিগলেট হর্স হোল শিপ ল্যাম্প জেব্রা কোল্ট মনত রাখিবা ভেরি ইম্পর্টেন্ট হয় ইয়ার পরে এটা কোশ্চেন আইবই ঠিক আছে কাও কাফ মনত রাখিবা ডগ পাপ্পি ডিয়ার ফোন পিগ পিগলেট হর্স হোল শিপ ল্যাম্প জেব্রা কোল্ট নেক্সট ক্যাট কিটেন hen chick goat kid parrot chicks goose gosling yak calf camel calf ইয়াক আৰু ক্যামেলৰ সেম মনত ৰাখিবা ভেৰি ইম্পৰ্টেন্ট হয় এইবিলাক ঠিক আছে নেক্সট এতিয়া জন্তুৰ নাম পুংলিঙ্গ আৰু স্ত্ৰীলিঙ্গ মাস্কুলিন আৰু ফেমিনিনৰ বিষয়ে জানো বিয়ৰ পুংলিঙ্গ হল ড্ৰন আৰু স্ত্ৰীলিঙ্গ হল কুইন জেব্ৰা স্টেলিয়ন এণ্ড মেৰ পিগ বোৰ সো শার্ক বুল ফেমেল ডাক ড্ৰেক and duck donkey jack janet very important এটো আইছিল ঠিক আছে ইয়াৰ পৰা আহিব এটা কোশ্চেন নহলে আহিব ফক্স ৰিয়ানেট ৰেনাৰ্ড আৰু ভিক্সেন ঠিক আছে এই পুংলিঙ্গ স্ত্ৰীলিঙ্গৰ পৰা আহিবই কোশ্চেন কমন পাবা ইয়াৰ পৰা এই চাৰটো মনত ৰাখিবা নেক্সট এ গ্ৰুপ অফ এনিমেল এটো ভেৰি ইম্পৰ্টেন্ট এ গ্ৰুপ অফ শিপ কি কয় ফ্লক কয় এ গ্ৰুপ অফ লায়নছক প্ৰাইড কয় এ গ্ৰুপ অফ টাইগাৰক স্ট্ৰিক বুলি কোৱা হয় এ গ্ৰুপ অফ ক্ৰছ মাৰ্ডাৰ বুলি কয় এ গ্ৰুপ অফ বেক্টেৰিয়া কালচাৰ বুলি কোৱা হয় ভেৰি ইম্পৰ্টেন্ট মনত ৰাখিবা ঠিক আছে যিকোনো এটা কোশ্চেন ইয়াৰ পৰা আহিব পাৰে ঠিক আছে এ গ্ৰুপ অফ বি সোয়াম এ গ্ৰুপ অফ ডিয়াৰ হাৰ্ড এ গ্ৰুপ অফ ডগ ডিউল এ গ্ৰুপ অফ গৰিলা ব্যান্ড এ গ্ৰুপ অফ গৰিলা ব্যান্ড মনত ৰাখিবা এতিয়া আহো জন্তু আৰু জন্তু যত থাকে এইবিলাকক কি কয় ৰেবিট যত থাকে বুৰো কয় স্পাইডাৰ কবৱেব লায়ন কত থাকে ডেন কাও শেড লায়ন যত থাকে এটক কয় ডেন কাও যত থাকে শেড বুলি কয় ঠিক আছে এ ভেৰি ইম্পৰ্টেন্ট এইবিলাক আগতো এক্সামত আহিছিল এইবিলাক কমন কোশ্চেন হয় যিবিলাক মই ইয়াৰ পৰা কমন কোশ্চেন বিলাক বাছি লৈছো ঠিক আছে যিবিলাক অগনে আহিয়ে থাকে নেক্সট ডগ যত থাকে ক্যানেল হর্স যত থাকে স্টেবল বুলি কোৱা হয় স্নেক যত থাকে হোল বুলি কোৱা হয় হেন কুক এইবিলাক মনত ৰাখিবা যিকোনো এক্সামৰ কাৰণে ইম্পৰ্টেন্ট হয় ঠিক আছে বন্ধুসকল নেক্সট ক্লাছত প্ৰিভিয়াস এক্সাম এমসিকিউ আমি আলোচনা কৰিম আৰু ভিডিওটো চেনেলটো সাবস্ক্রাইব কৰি দিবা আৰু ভিডিওটো সবকে শেয়ার কৰি দিবা ধন্যবাদ নেক্সট ক্লাছত আকৌ লগ পাম